আমাৰ বেটি আজি ঘৰতে হুঁচৰি গাইছে। হাই তই এতিয়া বতাহ ধুমা দি আছে তই যাব নোৱাৰিম হুঁচৰি গাবলৈ সেইকাৰণে এতিয়া ঘৰতে শুই আছো ঘৰতে ফূৰ্তি কৰিছোঁ ন মই পিঠাটো হেৰি বনাই আছোঁ এতিয়া দদৌক দিব লাগিব যে চাহ আমাৰ ঘৰত আজি দদৌ আহিলে গৈছিলে আজি আকৌ আহিলে নাচি নাচি নাচা নাচা ঘূৰি ঘূৰি নাচা ঘূৰি ঘূৰি মৰমৰ নাচনী নাচা ঘূৰি ঘূৰি মৰমৰ নাচনী এজনী চাকচোন চাক আমাৰ বেটি আজি ঘৰতে হুঁচৰি গাব নাযাওঁ আৰু কি ঘৰতে ফূৰ্তি কৰা বতাহ ধুমুহা দি আছে আমাৰ এইফালে বতাহ ধুমুহা দি আছে গছ ভাঙিছে দেখিলে ৰাহু বুলি নকবা যদি টিপ-টপ দেখিলে ৰাহু বুলি নকবা যদি মাজনী হ'ব হ'ব পানী লগা জ্বৰ বুলি কয় এয়া পিঠা গৰম কৰি আছে আৰু দদৌ